যে ইউপিপিৰ দলৰ পৰা আজি বিপিএফ দলত যোগদান কৰিছে কিভাবে আপনি বিপিএফ দলত যোগদান কৰিছে কিবা অসুবিধা পাইছিল নেকি ইউপিপিএল আমি এই বিপি দলত বহুতে অসুবিধা পাইছিলোঁ কাৰণ এবাৰ হেৰেঙ্গা ছাৰ নিজে আমাৰ গাঁৱত গৈছিল আমাৰ গাঁৱত এজন ফিলিপ মাষ্টাৰ নাম সিহঁতৰ ঘৰত গৈ আমি হেৰেঙ্গাৰ আমি একে মেচ বেৰেজ মানে বহি আমি আলোচনা কৰিছিলোঁ পিছত সেই আমাক প্ৰতিশ্ৰুতি দি আহিছিল যে আপোনালোকে একো চিন্তা কৰিব নালাগে যি দিব লাগে আপোনাৰ পৰিৱেশটো আমি গোটাই আহি আমি নিজেই গাঁৱে গাঁৱে ঘূৰি ঘৰে ঘৰে চাই আমি আপোনালোকৰ পৰিৱেশটো আমি পৰিৱৰ্তন কৰিম এই আশাটো আমাক দি আহিছিল কিন্তু যেতিয়া জিতাৰ পিছত নাই ফেৰেঙ্গা ছাৰ আকৌ আমাৰ গাঁৱত ঘূৰি যোৱা নাই আৰু আকৌ আমাৰ পৰিৱেশটো চোৱা নাই পিছত এদিন আমি এটা আমাৰ বান অহা যোৱা এটা ৰাস্তা একটা এপ্লিকেশ্যন লিখি ফেৰেঙ্গা ঘৰত গৈছিলোঁ যোৱাতে ঠিক ফেৰেঙ্গা ছাৰক লগ পাই কৈছিলোঁ যে ছাৰ আহিছোঁ আপোনাৰ ঘৰত এটা এপ্লিকেশ্যন লৈ অঁ দে দিয়ক পিছত দেখিছে হয় কৰি দিম পিছত ছাৰ কেতিয়া খবৰ কেতিয়া ল'ম খবৰ ল'ব নালাগে মই নিজেই এইটো কাম ছাকচেছ কৰি আপোনালোকক খবৰ দিম কিন্তু লাষ্ট আজি 3 বছৰ চলি গ'ল একো নাই কোনটো বেছি দিছে ৰুণিকেইটা বেছি দিছে অঁ আপোনালোকৰ আৰু আপোনাৰ লগৰীয়াবিলাক কেইজনমান আছে আমাৰ লগৰী বহুত আছিল Fızasim oray somsim nenane tagın 我刹车，不刹。